নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো EduCare GK লৈ আৰু দিব খুজিছো খেহতীয়া খবৰ অসম চৰকাৰৰ যি ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2022 26441 টা পদৰ যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰে গ্ৰেড 3 পদসমূহৰ অফিচিয়েল সিলেবাস ইতিমধ্যে প্ৰকাশ কৰিছে অফিচিয়েল কৰ্তৃপক্ষই আৰু লগতে পৰীক্ষাৰ তাৰিখও ঘোষণা কৰা হৈছে কেনে ধৰণে অনুষ্ঠিত হ'ব পৰীক্ষা সবিশেষ নটিফিকেশনখনত উল্লেখ কৰিছে সো এইটো ভিডিওত অতি চমুকৈ সেই বিষয়ে আমি আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লেটেষ্ট আপডেটৰ বাবে সো ইতিমধ্যে প্ৰকাশ কৰিছে অফিচিয়েল নটিফিকেশন এখন হৈছে সেই নটিফিকেশনখন ইয়াতে আমি দেখিবলৈ পাইছো ইয়াতে উল্লেখ কৰিছে ক্লাছ 3 পদসমূহৰ পৰীক্ষাৰ সবিশেষ ইয়াতে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন অৰ্থাৎ SLRC এ প্ৰকাশ কৰিছে আৰু লিখিছে পৰীক্ষা এনে ধৰণে অনুষ্ঠিত হ'ব দুটা পৰীক্ষা হ'ব একেদিনাই যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ পদসমূহ আছিল গ্ৰেড 3 তাৰো পৰীক্ষা অনুষ্ঠিত হ'ব 28 আগষ্ট 2022 আৰু একেদিনে অনুষ্ঠিত হ'ব যিখিনি ব্যাচেলৰ ডিগ্ৰী আৰু লগতে ব্যাচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰ থকা পদসমূহ অৰ্থাৎ ডিগ্ৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ এই পদসমূহৰ পৰীক্ষা একেদিনে অনুষ্ঠিত হ'ব ৰাতিপুৱা অনুষ্ঠিত হ'ব 10 বজাৰ পৰা 12 বজালৈ হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষাসমূহ আৰু ডিগ্ৰী লেভেলৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আবেলি 2 বজাৰ পৰা 4 বজালৈ অৰ্থাৎ পৰীক্ষাৰ সময় 2 ঘণ্টা নিৰ্ধাৰণ কৰিছে সিলেবাস ইয়াতে হায়াৰ সেকেন্ডাৰী লেভেলৰ পদসমূহৰ বাবে সোশ্যাল ষ্টাডিজ সোশ্যাল সায়েন্স জেনাৰেল নলেজ জেনাৰেল ম্যাথমেটিক্স এই গোটেইখিনি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব অৰ্থাৎ দশম শ্ৰেণীৰ লেভেলৰ কোৰ্সৰ পৰা এই প্ৰশ্নসমূহ লোৱা হ'ব আৰু লগতে থাকিব মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং লগতে থাকিব জেনাৰেল ইংলিশ এখিনি হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ পদসমূহৰ বাবে আৰু তাৰ তলত ডিগ্ৰী লেভেলৰ পদসমূহৰ সিলেবাস দিয়া আছে এনে ধৰণৰ social studies social science general knowledge logical reasoning and quantitative aptitude reading comprehension and language general mathematics এই আটাইখিনিও ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব দশম শ্ৰেণীৰ লেভেলৰ হ'ব এই প্ৰশ্নসমূহ লগতে থাকিব জেনাৰেল ইংলিশ সো ক'বলৈ গ'লে SCERT কিতাপসমূহ ফলো কৰিব লাগিব যিমান পাৰে আৰু কিছুদিন আগত যেতিয়া গ্ৰেড 4 ৰ সিলেবাস ওলাইছিল তাতো ক্লাছ 8 ৰ পদসমূহৰ বাবে ক্লাছ 8 ৰ কিতাপসমূহ ফলো কৰিব দিয়া হৈছিল SCERT ৰ অধীনস্থ 2 নম্বৰ পইণ্টত লিখিছে ড্ৰাইভাৰ SSLC পদসমূহ পৰৱৰ্তী সময়ত বেলেগকৈ তাৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু হেয়া পৰৱৰ্তী সময়ত জনাই দিয়া হ'ব তাৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াতে 100টা মাল্টিপল চইচ কোৱেশ্চন থাকিব যিখিনি আমাৰ ব্যাচেলৰ ডিগ্ৰী আৰু ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা পদসমূহ আছে আৰু প্ৰতিটো পদৰ বাবে 1.75 মাৰ্কস থাকিব অৰ্থাৎ টোটাল মাৰ্ক হ'ব 175 100টা কোৱেশ্চন এটা কোৱেশ্চনত 1.75 মাৰ্কস ঠিক একেদৰে যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা হ'ব ৰাতিপুৱাত তাতো 100টা প্ৰশ্ন থাকিব তাৰ প্ৰতিটো প্ৰশ্নৰ বাবে 1.5 মাৰ্কস থাকিব অৰ্থাৎ 150 নম্বৰ থাকিব সৰ্বমুঠ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে এটো ইয়াতে উল্লেখ কৰিছে দেয়াৰ শেল বি নো নেগেটিভ মাৰ্কিং গতিকে চিন্তা নাই নেগেটিভ মাৰ্কিংৰ কাৰণে বহুতে চিন্তা কৰি আছিল 6 নম্বৰ পইণ্টত লিখিছে পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ত ইন্টাৰভিউৰ বাবে বা স্কিল টেষ্টৰ বাবে 1:2 অনুপাতত অৰ্থাৎ প্ৰতিটো পদৰ দুগুণ প্ৰাৰ্থীক মতা হ'ব আৰু যদি হে দুগৰাকী প্ৰাৰ্থী একে নম্বৰ লাভ কৰে তেনেহলে দুগৰাকীকে মতা হ'ব গতিকে হেতু ইয়াতে উল্লেখ কৰিছে 6 নম্বৰ পইণ্টত দ্য সিলেকশন অফ ক্যান্ডিডেটস ফৰ ইনভাইটিং দেম for computer proficiency test skill test interview will be in the ratio of 1:2 7 নম্বৰত লিখিছে the candidates who qualify in the written examination will be called for computer proficiency test skill interview যি সমূহ প্ৰাৰ্থীয়ে এই লিখিত পৰীক্ষা পাছ কৰিব উত্তীৰ্ণ হ'ব তেওঁলোকক পৰৱৰ্তী সময়ত কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট বা স্কিল টেষ্ট বা ইন্টাৰভিউৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব 8 নম্বৰ ডিটেইলড SOP পৰৱৰ্তী সময়ত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ পৰৱৰ্তী সময়ত সেৱাৰ ফালৰ পৰা মুকলি কৰা হ'ব আৰু হেয়া আপোনালোকে ৰেগুলাৰলি ৱেবসাইটটো ভিজিট কৰি থাকিবলৈ দিছে অফিচিয়েল ৱেবসাইট www.sevaonline.org সো sevaonline.org অফিচিয়েল ৱেবসাইট যেহেতু এই পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাৰ ফালৰ পৰা বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা সো লেটেষ্ট আপডেটৰ বাবে সেই ৱেবসাইটটো ভিজিট কৰি থাকিব লাগিব অফিচিয়েল ৱেবসাইট আৰু এইখন অফিচিয়েল নটিফিকেশন ইতিমধ্যে প্ৰকাশ কৰিছে তলত আমি দেখিবলৈ পাইছো ইয়াতে উল্লেখ কৰিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ সেক্ৰেটাৰীয়ে এই নটিফিকেশনখন জাৰি কৰিছে আৰু পৰীক্ষা এতিয়া অনুষ্ঠিত হ'ব 28 আগষ্ট 2022 আৰু গ্ৰেড 4 পদসমূহৰ পৰীক্ষাৰ তাৰিখ 2 দিনতে আমি ভালদৰে গম পাম হয়তো আগৰ যেটো তাৰিখ দিয়া হৈছিল হেতু তাৰিখ হয়তো নহবও পাৰে পৰৱৰ্তী সময়ত ভালকে গম পোৱা যাব
সো এইখিনি আছিল লেটেষ্ট আপডেট ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ